গাইজ জাষ্ট উঠছোঁ উঠি কিনে বোলো কিবা মিঠা বস্তু খোৱা লাগছে ৰাতিপুৱা তেওঁ মিঠা বস্তুটো খালে অলপ টোপনি ভালকৈ ভাগে নাই তাৰপিছত মই ঘৰত দেখা পালোঁ গাজৰ আছে বোলো এই গাজৰটো দি গাজৰ কা হালোৱা বনাই কিনিব লাগিব চব বোলো আজি গাজৰ কা হালোৱা বনাওঁ আৰু একদম চিম্পলকৈ গাইজ গাজৰটো ধুনীয়াকৈ চালি লৈছোঁ এইবাৰ লগত পূৰা সৰু সৰুকৈ চুৰকি গাইজ ফাইনেলি ৰেডি হৈ গ'ল আমাৰ গাজৰ কা হালোৱা আৰু অলপ কম পৰিমাণত বনাইছোঁ কাৰণটো কি জানা গাইজ একলাই ময়ে খাম বেলেগে কোনো নাই সেইকাৰণে অলপ কম পৰিমাণত বনাইছোঁ এতিয়া তোমাক টেষ্ট কৰি ৰাখ গাইজ এতিয়া আমি টেষ্ট কৰিম গাইজ কি বুম লাগছে গাইজ পুৰা খাই চাই ল'লোঁ একেবাৰে কি এটা মজা লাগছে গাইজ আৰু ভিডিঅ'টো সম্পূৰ্ণ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিছোঁ বাই বাই